যাৰ চকুপানী সোনকালে ওলায় তেওঁ দুৰ্বল নহয়, তেওঁ মনটো বহুত চাফা হয়। কাৰোবাক এৰি দিয়াটো বহুত সহজ, কিন্তু পাহৰি যোৱাটো বহুত কঠিন। কিছু লোকে আপোনাক দুখৰ বাবে একো দিব নোৱাৰে, লাগিলে আপুনি আপোনাৰ সকলো দি নিদিয়ক কিয়। আমি নিজৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে ল'ব লাগে, যাতে পাছত এইটো মনলৈ নাহক যে অন্য কোনোবা এজনৰ বাবে আমাৰ জীৱনৰ সুখবোৰ হেৰাই গ'ল। যদি মানুহে নিজৰ আমনি লগা সময়কণ পাৰ কৰিবলৈ আপোনাৰ লগত কথা পাতে, তেতিয়াহ'লে তাক প্ৰেম বুলি কেতিয়াও নাভাবিব। বিশ্বাস ভঙাৰ কোনো শব্দ নুশুনে, কিন্তু তাৰ অনুভৱ সম্পূৰ্ণ জীৱন ভৰি থাকে। জীৱনটো গৈ আছে পৰীক্ষাৰ মাজেৰে, এটা চিন্তা শেষ নহয়ে পিছৰটো আহিবলৈ ধৰে। লগতে থাকি যিজনে বিশ্বাসঘাতকতা কৰে তেওঁতকৈ ডাঙৰ কোনো শত্ৰু নাই, আৰু যিজনে আমাৰ মুখতে আমাৰ দুখবোৰ কৈ দিয়ে তেওঁতকৈ ডাঙৰ কোনো মিত্ৰ নাই। সঁচা প্ৰেম সেয়াহে যেতিয়া দুয়োজনৰেই হেৰুৱাৰ ভয় থাকে। ভয় লাগে এতিয়া নিজৰ মনৰ কথাবোৰ কাৰোবাক ক'বলৈ, কাৰণ মানুহে অকণো সময় নলয় আমাৰ দুখবোৰৰ উপলুঙা কৰিবলৈ। যেতিয়া কোনো সম্বন্ধ বোজাৰ দৰে লাগিব ধৰে, তেতিয়াহ'লে তাক ভাঙি দিয়াটোৱেই উচিত হয়। যদি এজন বহুত কথা পতা মানুহ তথা সকলো সময়তে হাঁহি থকা মানুহ চুপ হৈ যায়, তেতিয়াহ'লে জানিব তেওঁ ভিতৰি সম্পূৰ্ণৰূপে ভাঙি পৰিছে। এই পৃথিৱীৰ মানুহবোৰো আচৰিত, সকলোৱে কেৱল নিজৰ বাবে গোটাবলৈ লাগি আছে, মাত্ৰ খালী হাতে ইয়াৰ পৰা যাবলৈ। সুখী থাকিব বিচাৰে যদি এটা কথা মনত ৰাখিব, কাকো নালাগে আৰু কাৰো পৰা একো নালাগে। মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু মগজু হয়। অকাই পকাই অ'ৰ পৰা সেই স্মৃতিকেই লৈ আহে যিয়ে বহুত দুখ দিয়ে। তেওঁৰ বাবে ৰৈ নাথাকিব যিজন সকলোৰে বাবে ধুনীয়া, তেওঁৰ বাবে ৰৈ থাকক যিজন আপোনাৰ জীৱনটোৱেই ধুনীয়া কৰি তোলে। আমি জীৱনত বহুত ভাবোঁ, কিন্তু অনুভৱ বহুত কম কৰোঁ। ভাল মানুহ আমাৰ জীৱনলৈ অহাটো আমাৰ ভাগ্য, আৰু তেওঁলোকক ভালকৈ নিজৰ ওচৰত ৰাখি থোৱাটো আমাৰ প্ৰতিভা। প্ৰেমত মানুহ ইমান মজবুত হৈ পৰে যে সকলোৰে লগত যুঁজিব পাৰে, আৰু ইমান দুৰ্বল হৈ পৰে যে এজন মানুহৰ অবিহনেও থাকিব নোৱাৰে। আপোন সেইসকল নহয় যিসকল চকুপানী ওলোৱাৰ সময়ত আহে, আপোন সেইসকলহে যিসকলে চকুপানী ওলাবলৈয়ে নিদিয়ে। সপোন সেইবোৰ নহয় যিবোৰ আপুনি টোপনিত দেখে, সপোন সেইবোৰহে যিবোৰে আপোনাক শুবলৈ নিদিয়ে। যিদিনাই আপোনাৰ ছিগনেচাৰটো অট'গ্ৰাফলৈ পৰিৱৰ্তন হ'ব, মানি ল'ব যে আপুনি সফল হৈছে। মানুহৰ জীৱনত কঠিন ক্ষণবোৰৰ বহুত প্ৰয়োজনীয়তা আছে, কাৰণ সেইবোৰৰ অবিহনে কোনো সফল হ'ব নোৱাৰে। ভাল দেখিবৰ বাবে নহয়, ভাল হ'বলৈ জীয়াই থাকক।